জনাইছোঁ 2024 চনত মেট্ৰিক পৰীক্ষা হ'ব অৰ্থাৎ 2024 চনত HSLC পৰীক্ষা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিও কৈছিল যে 2024 চনত মেট্ৰিক পৰীক্ষা নহয় আৰু অসমৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তই যদিও কৈছিল যে 2024 চনৰ পৰা আৰু নহয় মেট্ৰিক পৰীক্ষা কিন্তু হেতেকৈ সেবাৰ ফালৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2024 চনত মেট্ৰিক পৰীক্ষা হ'ব আৰু এই মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ বেলেগ পদ্ধতিত হ'বলৈ গৈ আছে সৰ্বপ্ৰথমবাৰৰ বাবে সেবাই মেট্ৰিক পৰীক্ষা পাতিবলৈ গৈ আছে যিটো পৰীক্ষা হ'ব আমাৰ শীতত মেট্ৰিক পৰীক্ষা কেতিয়াও আমাৰ শীতত হোৱা নাছিল কিন্তু 2024 চনত যিটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষা হ'ব আমাৰ শীতত ইতিমধ্যে সেবাই জাননী জাৰি কৰিছে আৰু সেবাৰ ফালৰ পৰা কোৱা হৈছে যে মেট্ৰিক পৰীক্ষা 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা হোৱাৰ সম্ভাৱনা আছে আৰু অতি শীঘ্ৰে এই ৰুটিন প্ৰকাশ পাব আৰু ইতিমধ্যে সেবাৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপৰ ডেট ঘোষণা কৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এই ফৰ্ম ফিলআপ কৰি আছে এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা অত্যন্ত জৰুৰী খবৰ 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব যদিও অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তই কৈছিল যে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা নহয় কিন্তু শেহতীয়াকৈ সেবাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব আৰু এই মেট্ৰিক পৰীক্ষা হ'ব আমাৰ শীতত হ'ব 50% মাৰ্ক আৰু ব্ৰড কোৱেশ্যন থাকিব 50% এনেদৰে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা পাতিবলৈ গৈ আছে সেবাই ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপৰ ডেট ঘোষণা কৰিছে সেবাই আৰু ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰি আছে আৰু সেবাৰ ফালৰ পৰা কোৱা হৈছে যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিব